নমস্কাৰ আজি ভিডিঅ'ৰ টপিক হৈছে আইচিডি কি বা আইচিডিৰ যোগেদি কেনেকৈ আমি এক্সপোৰ্ট কৰিব পাৰোঁ আমাৰ প্ৰডাক্টবিলাক এতিয়া আমাৰ ইয়াত আইচিডি হৈছে মানে যিবিলাক ভাৰতবৰ্ষৰ যিবিলাক দেশত মানে ধৰক সাগৰ নাই বা পোৰ্ট নাই সেইবিলাক ড্ৰাই এৰিয়া বুলি কয় আৰু সেই ড্ৰাই এৰিয়াবিলাকত আইচিডি থাকে ইনলেণ্ড কণ্টেইনাৰ ডিপো এতিয়া আমাৰ ইয়াততো সাগৰ নাই গতিকে আমাৰ ইয়াত আইচিডি আছে আমিনগাঁৱত এতিয়া আমিনগাঁৱৰ যোগেদি কাষ্টম ক্লিয়াৰেন্স কৰি আমি বস্তু এটা এক্সপোৰ্ট কৰিব পাৰোঁ এতিয়া কথা হ'ল পোৰ্টত যিখিনি ফেচিলিটি থাকে কাষ্টম অফিচাৰ থাকে আইচিডিটো একেই থাকে গতিকে সেই কাষ্টম অফিচাৰে মানে আমাৰ প্ৰডাক্টবিলাক এক্সামিন কৰি মানে ক্লিয়াৰেন্স কৰি দিয়ে এতিয়া আইচিডি ফুল মিনিং হৈছে ইনলেণ্ড কণ্টেইনাৰ ডিপো বা এৰিয়াকে CFS বুলিও কয় কাষ্টম ফ্ৰেইট ষ্টেচন এতিয়া কথা হ'ল আমাৰ যেতিয়া ফেক্টৰীত প্ৰডাক্টটো ৰেডি হ'ল এতিয়া প্ৰডাক্টটো ৰেডি হোৱাৰ পিছত আমি পেকিং লিষ্ট বনাওঁ ইনভইচ বনাম এতিয়া আমি সেই ডকুমেণ্টছখিনি আমি CHAক দি দিলোঁ CHA তেতিয়া সেইখিনি শ্বিপিং ফাইল আইচিডিত মানে দিব ফাইল কৰিব আৰু এটা কথা আমি তেতিয়া আমাৰ বস্তুটো আমি আইচিডিলৈ পঠাই দিম তেতিয়া আমিও ফিজিক্যালি মানে তাতে যাব পাৰোঁ কাৰণ আমাৰ আইচিডি আমাৰটো ওচৰত হয় যেতিয়া কাষ্টমে গোটেই বস্তুখিনি মানে এক্সামিন কৰিব কৰি লৈ তেতিয়া মানে এইটো ক্লিয়াৰেন্স দিব বা শ্বিপিং বিল দি দিব যেতিয়া আমি শ্বিপিং বিলটো পাই গ'লোঁ আমাৰ বস্তুবিলাক পোৰ্টলৈ বাই ট্ৰেইন বা বাই ট্ৰাক মানে কলকাতা পোৰ্টলৈ যাব সেইখিনিয়ে কথা হৈছে এতিয়া আইচিডি মানে এতিয়া এডি কোড এক্সপোৰ্টৰ বাবে আমাৰ বেছিক ডকুমেণ্টছ GST IEC RCMC এইখিনি আগৰ মই ভিডিঅ'ত কৈছোঁ এইখিনিতো লাগিব আৰু এডি কোড লাগিব সেইটো বেংকৰ পৰা পাব আৰু সেইটো ফাৰ্ষ্ট টাইম যেতিয়া আপুনি এক্সপোৰ্ট কৰিব সেইটো আপুনি মানে পোৰ্টত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এতিয়া এডি কোড ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আইচ গেট যিটো অনলাইন আপুনি কৰিব পাৰে CHA আপোনাক সেইখিনি কৰি দিব সেইটো কাৰণে কোনো টেনশ্যন নাই এতিয়া আপোনালোকে বুজি পালে যে আইচিডিৰ যোগেদি কেনেকৈ মানে আমি বস্তু এটা এক্সপোৰ্ট কৰিব পাৰোঁ বা আমাৰ সুবিধাখিনি ক'ত আছে কাৰণ আমি কলকাতা পোৰ্টলৈ যাব নালাগে কাষ্টম ক্লিয়াৰেন্সৰ কাৰণে আমাৰ নিয়াৰবাই আইচিডি আছে আমিনগাঁৱত গতিকে আমি তাতে গৈ ফিজিকেলি আমি থাকি আমাৰ কাষ্টম ক্লিয়াৰেন্সখিনি কৰি আমি তাৰ পৰা বস্তুটো পঠাই দিব পাৰোঁ এতিয়া কথা হ'ল যে এতিয়া এক্সাম্পল হিচাপে লওঁ নাচিকত মানে তো অনিয়নটো পিঁয়াজটো মানে এক্সপোৰ্ট হৈ থাকে গতিকে নাচিকততো পোৰ্ট নাই তেওঁলোকৰো আইচিডি আছে তেওঁলোকে তেনেকৈ নাচিকৰ আইচিডিত কাষ্টম ক্লিয়াৰেন্স কৰি তেওঁলোকৰ নিয়েৰেষ্ট পোৰ্ট হৈছে মুম্বাই পোৰ্ট মুম্বাইলৈ পঠাই দিয়ে বাই ট্ৰেইন বা বাই ট্ৰাক যেনেকৈ নপঠাওক পঠাই দিয়ে আৰু তাৰ পৰা মানে বস্তুটো মানে এক্সপোৰ্ট হয় এতিয়া আপোনালোকে ওভাৰঅল গম পালে যে আইচিডি কি বা আইচিডিৰ যোগেদি কেনেকৈ আমি এটা বস্তু ইয়াৰ পৰা পঠাব পাৰিম গোটেই ফৰ্মেলিটিজখিনি কি আছে বা কি কেনেকুৱা ধৰণৰ হয় সেইখিনি আপোনালোকে গম পালে এতিয়া আশা কৰোঁ আপোনালোকে মানে এক্সপোৰ্টত যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু ন'টিফিকেশ্যন বেলটো দি থ'ব যাতে মই নেক্সট ভিডিঅ'ত যিবিলাক নতুন টপিকৰ ওপৰত ক'ম সেইখিনি কথা আপোনালোকে জানিব পাৰে এতিয়া কথা হ'ল কি এক্সপোৰ্ট কৰিবৰ কাৰণে আপোনালোকে ছিষ্টেমটো প্ৰথমে শিকি ল'ব কাৰণ ছিষ্টেমটো জনাটো অতি দৰকাৰী কাৰণ আপোনাৰ কি লাগিব ডকুমেণ্টছ আপুনি ইনভইচ কেনেকৈ বনাব লাগিব পেকিং লিষ্ট কি কৰিব লাগিব সেইখিনি যদি আপোনাৰ নিজৰ নলেজত থাকে আপুনি তেতিয়াহ'লে আপুনি বেলেগক সেইখিনি সুধিব নালাগে আপুনি যেতিয়া আপুনি প্ৰডাক্ট এটা সিলেক্ট কৰিলে আপোনাৰ পেকিং হ'ল গোটেইখিনি আপুনি ইনভইচ নিজে বনাব পাৰিব গতিকে তাৰ কাৰণে আপোনালোকে ছিষ্টেমটো শিকাটো অতি দৰকাৰী আৰু আমাৰ অনলাইন আৰু অফলাইন দুইটা ট্ৰেইনিং ইনষ্টিটিউটত অলৰেডি ক্লাছ হৈ আছে আপোনালোকে জইন কৰিব পাৰে যদি ইচ্ছা কৰে আৰু মানে যিসকলে এই ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু এনেকুৱা ধৰণৰ নলেজটো আপুনি মানে পাই থাকিব নেক্সট আশা কৰোঁ ভিডিঅ'টোৰ পৰা আইচিডিৰ বিষয়ে জানিলে